এই ইয়াৰ যে মুচিকেইটা আছিল কি হ'ল? এই আজিকালি নাই নহয়, সি আজিকালি নবহে ইয়াতে। হয় নেকি? এটাও নাই? এটাও নাই, আজিকালি মুচি এটাও নাপায় ইয়াতে। ক'ত বা গ'ল কোনেও গম নাপায়। এই জোতাযোৰ ছিঙিল, এতিয়া কি কৰোঁ? নাই নহয়, বহুত দিন হৈ গ'ল, গুচি গ'ল। ইমান খঙত আহিছে যে? নক'বা আৰু, গোটেই এই গৰমত ওলাই গৈছোঁ আৰু এই জোতাযোৰ ছিঙি গ'ল, গোটেই গুৱাহাটীখন ঘূৰিলোঁ, এটা মুচি নাপালোঁ। বাপা মুচি ক'ত পাবি তই এতিয়া? এই নিউজত কি দি আছে চা এইবিলাক। কি দিছে নিউজত? চাওক। চা ইয়াতে 2018 চনৰ অসম নাই এতিয়া আৰু ল এইখন। গোটেইবিলাক গ'ল নেকি? এতিয়া চব গ'ল। অসমত এতিয়া আৰু অবৈধ বহিদেশৰ মানুহ কোনো নাই। এতিয়া অসমত 2025 চন চলি আছে। শুনছ? আজি তোৰ স্কুল কলেজ বন্ধ আছে যা দাড়ি চুলিবিলাক অলপ কাটি আহ। কেনে দেখা হৈছে চাচোন নিজকে। ক'তনো ইমান দীঘল হ'ল? তাত ইমান লেতেৰা দেখা হৈ আছে তো। আৰু এইবিলাক কেনেকৈ চুলি কাটা? অলপ ভালকৈ কাটি আহিবি, অলপ মানুহৰ দৰে কাটিবিচোন চুলিবিলাক। যাম ৰ'বা, অলপ ইমান ৰ'দ। সোনকালে কাটি আহ যা। যাম দে অলপ পিছত। আৰু এখনে আছে চেলুন, চাওঁ কি হয়। চুলি নাকাটিলেও হাল্লা কৰিব ঘৰত। তিনিখন চালোঁ চেলুন, এখনো নাই নে? আৰু লাষ্ট এখন আছে আৰু কি হ'ব? এইখনো বন্ধ নে? এখন চেলুন খোলা নাই। দাদা, এই চেলুনবিলাক যে বন্ধ আছে, এখনো নাই। ইয়াত গোটেইখন বন্ধ আছে, এখনো চেলুন নাই। কিয়? দিগদাৰে হৈছে, চুলি তুলি কাটিব পৰা নাই। বহুত দূৰ যাব লগা হৈছে। আহিছোঁ দিয়ক। ঠিক আছে। বাথৰুমটো ইমান লেতেৰা আছে, ইমান গোন্ধ ওলাই আছে। দেউতা, ইমান গোন্ধ ওলাই আছে বাথৰুমটো। মানুহজনক মাতিবাচোন। সিও গ'ল। অসমত এতিয়া কোনো নাই। কালি নিউজত তোক দেখুওৱা নাছিলোঁ মই। দেচোন মই কিবা এটা কৰিব পাৰোঁ যদি চাওঁ। পালে লৈ আহিম দে ক'ৰবাত। মই এতিয়া যাওঁ দে, মোৰ অফিচ আছে। কামবিলাকো নিজে কৰিব লগা হৈছে। মানে বৰ্তমান অসমততো গম পাইছে, অসমত কাম কৰা মানে যিবিলাক আছিল অবৈধ বহিদেশৰ মানুহ আহিছিল, সেইবিলাকতো নায়েই বৰ্তমান, চব গুচিয়ে গ'ল। এতিয়া নিজৰ কামখিনি নিজে কৰিব লগা হৈছে। ভিডিঅ'টো আপোনালোকক দেখাইছোঁ যিখিনি হৈছে, সেই একে অৱস্থা মোৰো। এতিয়া অসমৰ মানুহবিলাকৰ অসুবিধাৰ সৃষ্টি হৈছে যে কি কৰিব মানে এতিয়া অসমৰ মানুহবিলাকে, কাৰণ কাম কৰা মানুহ কমি গৈছে। গতিকে কেনেদৰে অসমৰ মানুহবিলাকে নিজৰ প্ৰব্লেমবিলাক চল্ভ কৰিব, এইখিনি কথা দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'টোত। গতিকে নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তো প্লিজ লাইক কৰক, আৰু যদি আপুনি আমাৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।